হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। বন্ধু বান্ধৱীসকল, যোৱাকালি আমি ফুৰিবলৈ গৈছিলোঁ বাগান আৰু লোহাৰঘাটৰ মাজৰ শিলডুবি নামৰ ঠাই এডোখৰত নদীৰ বান্ধ চাবলৈ। আৰু ইয়াত আহি ভাবিলোঁ ময়ো চাওঁ আৰু আপোনালোককো দেখাওঁ। তো গাইজ, আপোনালোকে এয়া চাওক। বন্ধু বান্ধৱীসকল, এইবাৰ পানী বহুত কম। আৰু এইফালে আমাৰ নিতু দাস চেল্ফিত ব্যস্ত। আৰু এই পিনেৰে যাব পাৰি বৰঝাৰ, শিলডুবি, ঘাগাচুক, ভাটাবাৰী, বহুত কিবা কিবি গাঁও আছে দিয়ক আৰু। আৰু এয়া চাওক গাইজ, ভালদৰে চাবলগীয়া বিশেষ একো নাই দিয়ক গাইজ, এনেই মানে বনালোঁ আৰু ভিডিঅ'টো টাইম পাছৰ কাৰণে, যিহেতু ফুৰিবলৈ আহিছিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।